আৰু আজি অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিপুদা পংকজ তালুকদাৰ তেওঁলোক আহি কিনে তাৰমানে গাঁওখন ফেমাছ কৰিছে তাতে আহি গা পা ধুৱে মানুহ। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অসম টাইগাৰ বেগ ইউটিউব চেনেলটিলৈ। বন্ধুসকল, আমি বৰ্তমান যাই আছোঁ দাৰাগাঁৱলৈ। তো দাৰাগাঁৱৰ সম্পূৰ্ণ ভিউ চাবলৈ আপোনালোকে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ ৱাটচ কৰিব। আৰু যিসকলে নতুনকৈ ভিডিঅ'টি চাই আছে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ দাৰাগাঁও। আৰু দাৰাগাঁৱৰ ভাল ভাল দৃশ্য আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে চেনেলটি ছাবস্ক্ৰাইব কৰে সেইসকলে ছাবস্ক্ৰাইব কিবাহে কৈ পালোঁ ছাবস্ক্ৰাইব কৰি দিব। তো ভুল হৈ গ'ল তাৰমানে ছাবস্ক্ৰাইবটো চাৰা কিবা মানে সেই হয় চাৰা কাটাৰ কাৰণে চাপাৰ কাৰণে কিবা হয় আৰু ছাবস্ক্ৰাইব কৰি দিব। তো দেখুৱাবলৈ চেষ্টা কৰিম, বঢ়িয়া বঢ়িয়া ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকক। তো বন্ধুসকল, এনেকৈ কি কয় এইটো দাৰাগাঁও। এয়া চাওক দাৰাগাঁৱৰ ভিউ। দোকান পাহাৰ মানে পাহাৰটো আছে, দোকান সেই আছে তাৰমানে দোকানটো অস্থায়ী দোকান, কিন্তু পাহাৰটো একদম কি ক'ম। তো বন্ধুসকল, ফাইনেলি আহি পালোঁ আমি দাৰাগাঁও। এয়া চাওক দাৰাগাঁও, পাহাৰ আছে ওচৰত আৰু এয়া হৈছে নদী। আৰু কোনপিনে গা ধুৱে মই নাজানো, বৰ্তমান এজন মানুহ নাই গা ধোৱাটো। হা? তো বন্ধুসকল, বিশেষ একো নাই। দাৰাগাঁও মেইন দাৰাগাঁও আহি পালোঁ। আৰু এয়া চাওক পানী আৰু লগতে সৌ পাহাৰ আছে। আৰু বিশেষ মানুহ চানুহ বৰ্তমান নাই, কিয়নো বৰ্তমান আনচিজনত আমি আহিছোঁ। আৰু ছিজনত হয়তো মানুহ যথেষ্টখিনি হয়। আৰু এয়া চাব পাৰে, এয়া নদী, দাৰাগাঁৱৰ এয়া নদী। আৰু বিশেষ মানুহ নাই, দুই এজন মানুহ আছে। লগতে নিৰাপত্তা হিচাপে SSB জোৱান দুজন আছে। আৰু চাব পাৰে সেউজীয়া পৰিৱেশ আৰু দুই এখন দোকান আছে। মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ ভিডিঅ'টিৰ জৰিয়তে। তো বন্ধুসকল চাই থাকক ভিডিঅ'টি। আৰু এয়া চাওক দুই এখন দোকান আছে। আৰু ইয়াত যেতিয়া মানুহ সমাগম বা মানুহ যেতিয়া ভিৰ হয় সেই সময়ত যথেষ্টখিনি দোকানীসকলৰ দোকান বা মাল বস্তু সামগ্ৰীসমূহ লৈ আহে। আৰু বৰ্তমান একো নাই। তো চাবলৈ বিশেষ ইমান এটা হেৰি নাই, তথাপিও নদীটো আৰু সেউজীয়া পৰিৱেশখিনি আছে। লগতে অলপ আগত কি বুলি কয় সেই এটা আছে, ঝৰ্ণা নহয় আচলতে চুইচ গেট, তাৰমানে পাক্কা হেলনীয়া ছিষ্টেম এটা দি দিছে। তো সেইখিনি চাবলৈ বা সেইখিনি জেগাত গৰমৰ সময়ত তাৰমানে গা পা ধুবলৈ অলপ ভাল। তাৰ কাৰণে মানুহবোৰ আহে। আৰু বিশেষ একো নাই। তো এয়া চাই লওক সেউজীয়া পৰিৱেশ, চাৰিওপিনে সেউজীয়া পৰিৱেশ। এয়া হৈছে কি ক'ম আৰু। তো চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম, আগলৈকে যাম অলপ আৰু তাৰপিছত আগৰ মানে ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো। তো বন্ধুসকল, এনেদৰে আমি আগুৱাই যাই আছোঁ। আৰু সেউজীয়া পৰিৱেশ মানে সেউজীয়া পাহাৰ পৰ্বত সকলোখিনি ভিডিঅ'টিৰ জৰিয়তে চাবলৈ পাৰিব। এয়া চাই লওক, ওখ ওখ পাহাৰ আছে আৰু ইয়াৰ পৰা ডাঙৰ ডাঙৰ পাথৰ। তো কি ক'ম বন্ধুসকল, বেলেগটো বহুত ভাবি আহিছিলোঁ, কিন্তু ইমান এটা বস্তু নাই ইয়াত দেখুৱাবলৈ। পাহাৰখিনি আছে আৰু নদীটো আছে। নদীটো ঝৰ্ণা বৰ্তমান পানী কম, যথেষ্টখিনি কম। তাৰ ফলত দেখিবলৈ ইমান এটা ভাল হোৱা নাই, কিন্তু সেউজীয়া পৰিৱেশখিনিয়ে অলপমান ভাল মানে হেৰি কৰিছে আৰু ভাল দেখা হৈছে। তো বন্ধুসকল, ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাব। আৰু কণ্টিনিউ শেষলৈকে চাব বুলি আশা কৰিছোঁ। তো চাই থাকক বন্ধুসকল। এয়া চাব পাৰে, নদীটো ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম মই। এয়া চাওক, এয়া হৈছে সেই নদীটো য'ত গৰমৰ সময়ত যথেষ্টখিনি মানুহ আহি ইয়াত গা ধুৱে আৰু এনজয় লয়। প্ৰকৃতিৰ যি মনোমোহা সেই প্ৰকৃতিৰ মাজত তাৰমানে গা ধুই এনজয় কৰে। তো এয়া চাই লওক, এয়া সেই নদীটো য'ত গা পা ধুৱে। এয়া চাওক। তো বন্ধুসকল, দাৰাগাঁও চাই কেনে পালে আপোনালোকে? দাৰাগাঁওখন কেনেকুৱা আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে অলপ হ'লেও গম পাইছে। তো চাই লওক, এয়া বৰ্তমান মানুহ নাই, কিন্তু মানুহ নহ'লে ইয়াৰ প্ৰকৃতিৰ যি সৌন্দৰ্য বা প্ৰকৃতিৰ যি মনোমোহা দৃশ্য সেইখিনিতো বিলুপ্ত হ'ব নোৱাৰে। তো সেইখিনি আছেই, চাই ল'ব পাৰে আপোনালোকে। ভিডিঅ'টি চাই সকলোখিনি গমেই পাইছে। তো কমেণ্ট বক্সত জনাব এই ভিডিঅ'টো চাই কেনে পালে বা দাৰাগাঁৱৰ ঠাইখিনি চাই কেনে পালে চাব পাৰে। সেউজীয়া পৰিৱেশ বিশেষ একো নাই ইয়াত।
তথাপিও সেউজীয়া পৰিৱেশখিনিৰ কাৰণে কি ক'ম, দাৰাগাঁও বিৰাজমান হৈ আছে। বা দাৰাগাঁও আমাৰ যি অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা, কংকন তালুকদাৰ, তেওঁলোক আহি কেনে তাৰমানে দাৰাগাঁওখন ফেমাছ কৰিছে। তো তাৰ কাৰণে যথেষ্টখিনি লোকৰ সমাগম বা যথেষ্টখিনি লোক ইয়াত দেখা গৈছিল আগতে গৰমৰ সময়ত। তো বৰ্তমান নাই, বৰ্তমান ঠাণ্ডা আৰু বিশেষ একো নাই, কিন্তু পানীখিনিৰ কাৰণে হয়তো গৰমত গা ধুই মানুহে ভাল পায়, তাৰ কাৰণে আহে। আৰু অলপ অলপ সেউজীয়াটো সেউজীয়া বুলি কয়, পাহাৰ থাকিলেতো সেউজীয়া পৰিৱেশ থাকিবই। এইটো চাই বন্ধুসকল মই বহি লৈছোঁ, এয়া চাওক নদীৰ পানী, ফুল ফুলনি মাত, বঢ়িয়া এটা চাই লওক, আপোনালোকক দেখুৱাই আছোঁ চাই লওক। এনেকুৱা নামনি আছে পাহাৰৰ পৰা, যিহেতু এঢলীয়া হৈ নদীটো নামি গৈছে, তাৰ ফলত ফুল ফুলনি শব্দটো একেবাৰে বঢ়িয়া হৈ আছে, তাৰমানে ভাল লগা হৈ আছে। এয়া চাই লওক। আৰু আগলৈকে যাব পাৰিম, কিন্তু আগলৈকে গ'লে মানে জংঘল আছে, যথেষ্টখিনি জংঘল আছে। তো জংঘলৰ মাজেৰে যাব লাগিব। এটা জংঘলৰ মাজেৰে মানুহ অহা যোৱা যি ৰাস্তা বনাই থৈছে, তো যাই আছোঁ আগৰ পিনে। চাব পাৰিব আগত কেনেকুৱা বা কেনে দৃশ্য আছে বা কেনেকুৱা ঠাই আছে। এয়া চাওক বন্ধুসকল, কি বঢ়িয়া পাহাৰ, চাৰিওপিনে পাহাৰ, এয়া চাই লওক। আৰু বন্ধুসকল ইয়াতকৈ আগত যাব নোৱাৰিম, কিয়নো আৰু ৰাস্তাও নাই আৰু নদীৰেতো যাব নোৱাৰোঁ। নদীত ডাঙৰ ডাঙৰ পাথৰ আছে আৰু পানীবোৰতো গৈয়ে আছে। তো আগত যাব নোৱাৰিম ইয়াতকৈ। তো এইখিনি চাই ল'ব পাৰে, পাহাৰ আছে। আৰু যিহেতু গৰমৰ বা বৰ্তমান ইমান এটা গৰম নাই, বৰষুণ পৰি আছে, তাৰ ফলত গা ধুই ভিডিঅ' কৰিব পাৰিলোঁ হয়, কিন্তু গা ধুই ভিডিঅ' নবনাওঁ, কিয়নো কাপোৰ চাপোৰ লৈ অহা নাই আৰু গৰমো নাই ইমান, কিয়নো ৰাতিপুৱাৰ পৰা বা যোৱাকালিৰ পৰাও বৰষুণটো দিয়ে আছে কণ্টিনিউ। বৰ্তমান সময়ত কিন্তু বৰষুণ নাই, অলপ অলপ ৰ'দ ওলাইছে। তথাপিও আৰু কাপোৰ চাপোৰ লৈ নাহিলোঁ, ইয়াৰ পৰা আগত যাব নোৱাৰি। এইখিনিয়ে শেষ বুলি ক'ব লাগিব ইয়াৰ। তো বন্ধুসকল, দাৰাগাঁও যি প্ৰাকৃতিক সৌন্দৰ্য, সেইখিনি চাই কেনেকুৱা পালে? ভিডিঅ'টি চাই বা ইয়াৰ প্ৰকৃতিক সৌন্দৰ্য ভিডিঅ'টিৰ জৰিয়তে চাই বা ভিডিঅ'টি চাই কেনেকুৱা পালে নাজানো। যদি ভিডিঅ'টি চাই ভাল পাইছে কমেণ্ট বক্সত জনাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে ভিডিঅ'টি যিমান পাৰে সিমান মানুহলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি চেনেলটিৰ লগতে বেল আইকনটো অল নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে মই প্ৰথম ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ তাত নটিফিকেশ্যনটো যাব পাৰে। তো বন্ধুসকল অকণমান দেখুৱাম, তাৰপিছত ভিডিঅ'টি শেষ কৰিম, কিয়নো ইমানো এটা দেখুওৱা ঠাই নাই। যিখিনি আছে সেইখিনি দেখুৱাম। এয়া চাব পাৰে, গৈ আছোঁ আৰু পাহাৰ ওচৰতে আছে, কিন্তু বিশেষ বেলেগ একো নাই। পাহাৰ আছে আৰু নদীটো পাহাৰৰ পৰা আহিছে, কিমান দূৰৰ পৰা আহিছে সেইটো নাজানো। মেইন নিজৰা দেখুৱাবতো নোৱাৰিম, ইয়াত যিহেতু চুইচ গেট আছে, সেই চুইচ গেটৰ সেইখিনি দৃশ্যই সকলোৱে দেখুৱায়। তো মই তথাপিও আগলৈ আহি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, চাৰিওপিনে পাথৰ আৰু লগতে এয়া নদী, এয়া পাহাৰ আৰু এইপিনে জংঘল। বন্ধুসকল মই বৰ্তমান ভূটানত সোমাই ভিডিঅ' বনাই আছোঁ। আৰু SSB ভাইটোতে মাতি আছে যে ইয়াৰ পৰা সীমা পাৰ হ'ব নালাগে আৰু সীমালৈ যাব দিছে, ইণ্ডিয়ালৈ যাব দিছে। মানে এতিয়া বৰ্তমান ভূটানত আছোঁ, তো আমি ইণ্ডিয়ালৈ যাছোঁ, সেইকাৰণে গৈ আছোঁ। তো বন্ধুসকল এয়া হ'ল ভাৰত ভূটান যি সীমান্তৰ, মানে ইয়াত লিখি থৈ দিয়া আছে ডন ক্ৰছ দি বৰ্ডাৰ। তো আমি ক্ৰছ হৈ গৈছিলোঁ বৰ্ডাৰ, এয়া চাই ল'ব পাৰে। এয়া ভাৰত আৰু ভূটানৰ যি সীমা ইয়াত লিখি থৈ দিয়া আছে, চাব পাৰে। তো বন্ধুসকল ভাৰত আৰু ভূটানৰ যি সীমা আমি ক্ৰছ কৰি গৈছিলোঁ আৰু আমাক SSB ভাই দুজনে মাতি দিলে। তো এতিয়া বৰ্তমান ৰিটাৰ্ণ যাই আছোঁ আৰু নিজৰাটো দেখুৱাবলৈ চেষ্টা কৰিম শেষৰ ভাগত। চাই থাকিব বুলি আশা কৰিছোঁ আৰু নিজৰাটো দেখুৱাম। তো ভূটান মানে আমি যি বৰ্ডাৰ ক্ৰছ হৈ যোৱাৰ কাৰণে SSB ভাইজনে ক'লে যাতে বৰ্ডাৰটো ক্ৰছ হৈ বা বৰ্ডাৰ সেইপিনে পৰা ফটো চটো ল'ব নালাগে। তো লৈ ল'লোঁ আমি আগতে। তো এয়া চাব পাৰে, দেখুৱাই আছোঁ নিজৰাটো, চাই থাকিব। বন্ধুসকল এয়া চাব পাৰে, এয়াই হৈছে নিজৰা, যিটো য'ত ইয়াত লোকসকল আহি বা মানুহসকল আহি য'ত গা পা ধুৱে। আৰু এইখিনি ঠাইয়ে সকলোৱে দেখুৱাই, সৰু তাত চাব পাৰে। তাত বৰ্তমান পানী নাই, যি সময়ত মানুহ সমাগম বেছিকৈ ঘটে বা মানুহ অহা যোৱা, আচলতে ঠাইখিনি বিশেষ কৰি গৰমৰ দিনৰ কাৰণে, কিয়নো গৰমৰ দিনত মানুহসকল আহি আৰু ইয়াত বঢ়িয়াকৈ কাপোৰ চাপোৰ লৈ আহি গা চা বঢ়িয়াকৈ ধুব পাৰে, কিয়নো গা ধোৱাৰ কাৰণে যথেষ্টখিনি সুবিধা আছে। চুইচ গেট আছে আৰু এই চুইচ গেটৰ তলত যি পানী নিজৰা ছিষ্টেমটো হয়, মেইন নিজৰা নহয় আচলতে, নিজৰা বুলি কোৱা যায়, কিন্তু এয়া চুইচ গেট হয়, পকী চুইচ গেট। আৰু তাৰ পৰা পানী আহে, এয়া মই পানী পাৰ হৈ আছোঁ, চাব পাৰে। মই দেখুৱাম আপোনালোকক সেইখিনি ঠাই। তো চাই থাকক, এয়াই হৈছে সেইখিনি ঠাই য'ত গা পা ধুৱে সময়ত। বৰ্তমান আনচিজন যিহেতু ইয়াত পানী নাই, এয়া চাব পাৰে। ইয়াত মানুহ যথেষ্টখিনি মানুহ হয় সময়ত গা পা ধুবলৈ গৰমৰ দিনত। তো অলপ আগত পানী আছে, কিন্তু ইমানো পানী নাই, কিয়নো
বৰ্তমান খেতিৰ ছিজনটো পালা হৈ থাকে, পানী বেলেগ বেলেগ চাইডে যাই থাকে। তো ইয়াত চাব পাৰে, ইয়াত বৰ্তমান পানী নাই। এইখিনি ঠাইতে যথেষ্টখিনি মানুহ আহে আৰু গা পা ধুৱে আৰু এনজয় কৰে। এইখিনিয়ে মেইন ইয়াৰ পাৰ্ট, বেলেগ বিশেষ একো নাই। বাকী পাহাৰ চাহাৰ সেউজীয়া, সেয়ে কি ক'ম, কিমানবাৰ ক'ম, ভিডিঅ'টোত বহুতবাৰ সেউজীয়া পৰিৱেশৰ বিষয়ে কৈ আছোঁ। আৰু অলপ চাই ল'ব পাৰিব, এয়া চাব পাৰে অলপ মানে নিজৰ ছিষ্টেমটো আছে, কিন্তু অলপ পানী আছে। সময়ত যথেষ্টখিনি পানী ইয়াত এৰি দিয়া হয়, এয়া চাই লওক। বিশেষ একো নাই, সেইখিনিয়ে ইয়াতে আহি গা পা ধুৱে মানুহ, এয়া চাই লওক। তো বন্ধুসকল, ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে ভিডিঅ'টি শেষ কৰিম। তো বন্ধুসকল, আপোনালোকক কৈ দিওঁ যাতে যিসকলে ছাবস্ক্ৰাইব কৰে সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব, পুনৰ এবাৰ কৈছোঁ। আৰু ভিডিঅ'টি যথেষ্টখিনি শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো মাৰি কাষতে থকা বেল আইকনটি ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিব, কিয়নো যেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ আগত যাতে নটিফিকেশ্যন যায়, তাৰ কাৰণে অলটো অন কৰি থৈ দিব। আৰু কি ক'ম, তো বন্ধুসকল, লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। আজিলৈ এইখিনিতে শেষ কৰোঁ, আৰু এবাৰ দেখুৱাই দিওঁ, চাই লওক। তো টিল দেন, টাটা, বাই বাই। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। ভুল হৈ গ'ল, তাৰমানে ছাবস্ক্ৰাইবটো কিবা মানে সেই চাৰা কাটা ছাপাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব।